হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়নে শুন? কৈ দিয়া আকৌ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভাল। এয়া বুলি মই স্কুললৈ যাবলৈ ভাত খাবলৈ লৈছোঁ, হয়নে? মানে শুনক, মই ভাত খাবলৈ লৈছোঁ, তাকে ভাত খুৱাই আছোঁ। যিহেতু তাক মানে স্কুললৈ যাব সময়ত ভাত খুৱাই দিব লাগে আৰু তেতিয়া ধুনীয়াকৈ খাই যায়, নহ'লে সি খাবলৈ একদম মন নকৰে। ইভাগে বাৰু সি নিজে খায়, কিন্তু স্কুললৈ যোৱাৰ সময়ত মানে মই খুৱাই দিওঁ। তাকে এতিয়া ভাত খুৱাবলৈ লৈছোঁ, হয়নে? এয়া দেখিছেনে, আমাৰ শুনক মানে অকল আলু আৰু পিঁয়াজ মানে এনেকৈ ভাজি দিছোঁ। এইফালে এতিয়া এয়া আলু আৰু পিঁয়াজ দি মানে তাকে ভাত খুৱাই আছোঁ মই। এইফালে এয়া দেখিছেনে, এইভাগে যদি সি পায় নহয় আৰু একো নালাগে তাক। ভাতকেইটা অকণমান কোমলকৈ বনাই দিব লাগে। তাৰপিছত এইভাগে আলু পিঁয়াজ এনেকৈ তেল অকণমান সৰহকৈ দি ভাজি দিব লাগে। আৰু মানে কি ক'ম আৰু, এইফালে এয়া শুনক, মই ভাত খুৱাই আছোঁ দেই। এইভাগে আৰু সদায় স্কুললৈ যাব সময়ত ভাতকেইটা ধুনীয়াকৈ খুৱাই বুৱাই পঠিয়াওঁ। এইফালে আমাৰ শুন আৰু গুণগুণ দুয়োটা স্কুললৈ যাবলৈ ওলাইছে। হাই দি দিয়া। স্কুললৈ যাবলৈ ওলাইছোঁ, কৈ দিয়া। দুইটা স্কুললৈ যায়। সেয়াই আৰু সেয়া মই বিচনা ঠিক কৰিবলৈ লৈছোঁ। এইবোৰ দেখিছেনে, শুনৰ কাপোৰ, চুৱেটাৰ, পেণ্ট গোটেই মানে স্কুললৈ যোৱাৰ সময়ত এইবোৰ সলাই থৈ গৈছে। গোটেই কাপোৰ কানি মানে খেলি মেলি হৈ আছে, তাকে বোলো জাপি মেলি লওঁ। সেয়াই আৰু ৰাতিপুৱা মানে শুই উঠি ঠিক কৰিবলৈ যিহেতু সময় নাপাওঁ, গা পা ধুই ভাত পানী বনাবলগীয়া হয়। সেয়াই আৰু এটা এটাকৈ মানে কৰি লওঁ। এইবোৰ এতিয়া কাপোৰ কানিবোৰ জাপি মেলি ঠিক কৰি লওঁ, নহ'লে মানে ৰুমটোত এনেই সোমাবলৈকে কিবা লাগে, বিচনাবোৰ খেলি মেলি হৈ থাকিলে। সেয়াই আৰু এইফালে আনলা এইবোৰ কাপোৰ কানি এইবোৰো দেখিছেনে, য'তে ত'তে মানে গোটেই খেলি মেলি হৈ থাকে। সেয়া ঠিক কৰি লওঁ দেই। এইফালে বিচনাখন জাপি মেলি হ'ল। এতিয়া দেখিছেনে কিমান মুকলি হাকলি লাগিছে। সেয়া এইবোৰ চব ঠিক কৰি ল'লোঁ আৰু এইখন বিচনাত মানে শুনে কিতাপ পঢ়ে যায়, এইখন বিচনাতে কিতাপ পঢ়ি ভাল পায়। তাকে এইখনো ঠিক কৰি মেলি ল'লোঁ। এতিয়াহে ৰুমটো অকণমান ৰুম লাগিছে, মানে ভাল লাগিছে আৰু দেখিবলৈকে। সেয়াই ঘৰ দুৱাৰবোৰ সাৰিবলৈ আছে বাৰু, সাৰি লওঁগৈ। জাপি মেলি হৈছে, ড্ৰয়িং ৰুমটো ঠিক কৰি থৈ আহিলোঁ। দেখুৱাবলৈ অকণমান আন্ধাৰ হয়। এইফালে এয়া ড্ৰয়িং ৰুমটো অকণমান চিজিল কৰি ল'লোঁ। সেয়াই আৰু ৰাতিপুৱা এইখিনিয়ে কাম বন হয়, তাকেহে কৰি মেলি সকলোখিনি ঠিক ঠাক কৰি মেলি লৈছোঁ। আৰু ভিডিঅ'বোৰ চাই আপোনালোক সকলোৱে মৰম দিব দেই। আপোনালোকৰ কাৰণে প্ৰস্তুত কৰোঁ, যি পাৰোঁ আৰু তাকে দেখুৱাবলৈ চেষ্টা কৰোঁ। সেইফালে মই এয়া ঘৰ সাৰি আছোঁ, ভিতৰৰ পৰা সাৰি আনিলোঁ বাৰু। এতিয়া বাৰান্দাখন সাৰি আছোঁ আৰু ড্ৰয়িং ৰুমটো সাৰিবলৈ বাকী আছে। তাকে বোলো সাৰি মেলি চাফ চিকুণ কৰি লওঁ। সেয়া ইহঁতি দেখিছেনে চকীবোৰ কেনেকৈ মানে খেলি মেলি কৰি থয়। ৰাতিপুৱা যিহেতু স্কুললৈ যোৱাৰ আগত মানে পঢ়ি মেলি অকণমান খেলে, সেই খেলি আৰু সেইবোৰে আৰু সিহঁতৰ কাম। এয়া অকণমান ঠিক ঠাক কৰি লৈছোঁ, যিহেতু পটককৈ কোনোবা ওলাবহিও পাৰে, ক'ব নোৱাৰি ন। খেলি মেলি হৈ থাকিলে এনেই ভাল নালাগে আৰু তাকে এতিয়া সাৰি মেলি চাফ চিকুণ কৰি লওঁ। সেয়াই এইফালে এয়া ওলাই মেলি কাটিঙলৈ যাবলৈ বুলি ওলাইছোঁ আৰু তাকে ভাত পানী খাই বৈ ওলাই ল'লোঁ। এয়া যাবলৈ বুলি সাজু হৈ লৈছোঁ। তাকে গৈ থাকোঁ আৰু কি পাৰোঁ দেখুৱাম দেই। এয়া মানে ইহঁতৰ ঘৰ আহি মই পালোঁহি। তাৰপিছত এতিয়া এয়া এখন চাদৰখন দহি বাতিছোঁ, দেখিছেনে? চাদৰখন গুলপীয়া হয়, কালি যে চিলাইছিলোঁ এইখন চাদৰ, তাকে এতিয়া দহি বাতিছোঁ। 3টা হৈছে আৰু তাৰপৰা গোটেইখন বাতি ল'ব লাগিব। তাকে পটাপট বোলো বাতি লওঁ। এয়া দেখিছেনে দহি বাতি আছোঁ। দহি বটা মানে এই সমানকৈ কাটি দিব লাগিব বাৰু, অকণমান আগাগুৰিয়া হৈ আছে। এয়া আপোনালোকে কেনেকৈ দহি বাতে জনাবচোন বাৰু, কোনে কোনে কেনেকৈ বাতে, কাৰণ দহি বটা পদ্ধতিবোৰ সকলোৰে মানে বেলেগ বেলেগ হয়। জনাব আৰু আপোনালোকেও কেনেকৈনো বাতে, তেতিয়া চেষ্টা কৰি চাম আপোনালোকৰ দৰেও বাতি চাবলৈ। মানে কাটিঙৰ পৰা আহি প্ৰসাদ অকণমান খাবলৈ লৈছিলোঁ, সকাম আছিলে, আমাৰ ঘৰৰ নহয় বাৰু। তাকে বোলো অকণমান খাই লওঁ, সেয়াই লৈছোঁ খাবলৈ।